৭৫তম স্বাধীনতা দিৱস উপলক্ষে এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতা স্বাধীনতা। স্বাধীনতা। মইতো লিখিব নোৱাৰিলোঁ তোমাৰ নাম মোৰ স্কুলৰ নোট বহী, মোৰ ডেস্কৰ কচবোৰত লিখিব নোৱাৰিলোঁ তোমাৰ নাম ৰাতিৰ আশ্চৰ্যবোৰত, দিনৰ শ্বেতৰতিবোৰত মোৰ শৈশৱৰ প্ৰতিধ্বনিত আৰু মৃত্যুৰ দুৱাৰ দলিত। লিখিব নোৱাৰিলোঁ তোমাৰ নাম শীতৰ ৰাতিপুৱাবোৰত, গ্ৰীষ্মৰ সন্ধ্যাবোৰত উদাস চৰাইৰ চুবুৰিটোত, বাগিব ধৰা ঘৰবোৰত জোনাকৰ চোতালত আৰু ৰিমঝিম বৰষুণ জাকৰ কোমল শব্দত। স্বাধীনতা। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম বৃন্দাবনত, জুম্মা মছজিদত, জালিয়ানাৱালাবাগত, মীনাক্ষীপুৰমত, মোৰাদাবাদত, দুলিয়াজানত। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম শ্ৰমিকৰ ঘামবোৰত, শ্বহীদৰ তেজবোৰত, সত্যৰ অম্বেষণত আৰু ৩৬টা তাপলি থকা মোৰ কপাহী কামিজটো। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম বন্ধুৰ দীঘল হুমুনিয়াহবোৰত, আম্বেদকাৰৰ শুৱনি কোঠাত, সংবিধানৰ কোনো এটা দফাত, সুপ্ৰিম কোৰ্টৰ বেৰবোৰত, গান্ধীজীৰ উপাসনা কোঠাত, মাউণ্ট বেটনৰ সমাধিৰ ওপৰত, আনকি স্বাধীনতা। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম মোৰ দেশৰ তিৰংগা পতাকাখনত। যদিহে কাহানিবা কোনো এক শুভ মুহূৰ্তত কোনোবা দৈৱকী মাতৃ প্ৰসৱ কৰে অষ্টম সন্তানৰ স্বাধীনতা, মোক জনাবলৈ নাপাহৰিবা, কাৰণ সেইদিনাখনেই মই লিখিম তোমাৰ নাম মোৰ দেশৰ অৰণ্য আৰু মৰুভূমিত, বালিত আৰু বৰফত, উদাস চৰাইৰ কণ্ঠত, প্ৰত্যেকটো নৱজাত শিশুৰ কপালত, ঘামবোৰত, পথাৰবোৰত, ৰুটিবোৰত, মৌমাখিবোৰত, মোৰ কামিজটো। আপোনজনৰ হাতৰ তলুৱাত, মুখাগ্নি নকৰা শত্ৰুৰ চিতাবোৰত, ক্লান্ত নোহোৱা ঘোঁৰাৰ ঘোঁৰাবোৰত, দুখৰ দিনৰ বাঁহীটোত, সুখৰ চোতালখনত, মোৰ আই প্ৰতিটো খোজৰ ওপৰত। আহ স্বাধীনতা। সেইদিনাখন কতেই বা নিলিখিম মই তোমাৰ নাম।